নমস্কাৰ বন্ধুসকল, মই মৃত্যুঞ্জয় আৰু আপোনালোকে চাই আছে এনজয় ডিজিটেল। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই উইণ্ডোজ 10ত যিটো ৱাইফাই কানেক্ট কৰাৰ লগে লগে বহুত বেছি ডাটা যায়, তাৰ ওপৰত আলোচনা কৰিম আৰু কিহৰ কাৰণে ডাটাবোৰ খৰচ হয় সেইটো বুজিব চেষ্টা কৰিম আৰু কেনেকৈ কি কৰিলে এইটো বন্ধ হয় সেইটো ইয়াতে আলোচনা কৰিম। তো আপোনালোকে ইয়াতে দেখিছে মোৰ ৱাইফাই কানেক্ট হৈ আছে এইটো। তো প্ৰথমতে আমি চাওঁ কিহৰ কাৰণে ডাটাবোৰ বেছিকৈ খাই আছে। আপুনি ইয়াতে দেখিছে এইবিলাক এপ আছে, এক্সবক্স, মাই অফিচ, ওৱান নোট, ফটোজ, মেইল, এইবিলাক মাইক্ৰ'ছফ্ট এজ। এইটো আপোনালোকে এইবোৰ উইণ্ডোজ 10ৰ প্ৰি ইনষ্টল এপ হয় এইবিলাক, আৰু এইবিলাক নিজে নিজে আপডেট হৈ থাকে এটা সময়ৰ মূৰে মূৰে। ৱাইফাই নেটৱৰ্ক পালে এইবিলাক আপডেট হ'বলৈ ষ্টাৰ্ট হয়। তো সেইবিলাকৰ কাৰণে ডাটা যায়। তাৰপিছত এইটো আপুনি দেখা পাইছে, এইটো চাৰ্চ বক্স কৰ্টনা, এইটো বহুত বেছি ডাটা খায়। আৰু তাৰপিছত আপোনাৰ ইয়াতে আছে আপডেট এণ্ড ছিকিউৰিটি। এই আপডেটবোৰ নিজে নিজে ৱাইফাই কানেকশ্যন পোৱাৰ লগে লগে এইবোৰ ডাউনলোড হ'বলৈ ষ্টাৰ্ট কৰে। তো তাৰ কাৰণে ডাটাবিলাক খায়। আৰু আপোনালোকে ইয়াতে চাব, এইটো মাইক্ৰ'ছফ্ট ষ্ট'ৰ। ইয়াতে যিবিলাক এপ আছে এইবিলাক এপো নিজে নিজে ডাউনলোড হৈ থাকে, আপডেট হৈ থাকে। তো এইটো অফ কৰিবৰ কাৰণে আপুনি কি কৰিব, প্ৰথমতে উইণ্ডোজত যাব, গৈ ছেটিংছত যাব। তাৰপিছত আপুনি প্ৰথমতে আপডেটটো অফ কৰি ল'ব। ইয়াতে উইণ্ডোজ আপডেট, ইয়াতে এডভান্স অপশ্যনত যাব, গৈ ইয়াতে এইবিলাক অফ কৰি দিব। আপোনাৰ অন হৈ থাকিব, এইবিলাক অফ কৰি দিব গোটেইকেইটা। তাৰপিছত আপুনি তলত যাব, গৈ ইয়াতে ডেলিভাৰী অপটিমাইজেশ্যন থাকিব, ইয়াতে গৈ আপোনাৰ এইটো অন থাকিব, এইটো অফ কৰি দিব, ঠিক আছে। তাৰপিছত সেইটো কৰা হোৱাৰ পিছত আপুনি ইয়াতে যাব, গৈ মাইক্ৰ'ছফ্ট ষ্ট'ৰ, যদি আপোনাৰ তাতে নাথাকে আপুনি ইয়াতে চাৰ্চ কৰিব পাৰিব। ইয়াতে এইটো মাইক্ৰ'ছফ্ট ষ্ট'ৰ, এইটো আপুনি আনিব ইয়াতে। তাৰপিছত আপুনি দেখিছে ইয়াতে ক্লিক কৰিব, ইয়াতে ছেটিংছত যাব, গৈ ইয়াতে এপ আপডেট, এইটো অন হৈ থাকিব, এইটো অফ কৰি দিব। লাইভ টাইল, এইটো অন থাকিব, এইটো অফ কৰি দিব, আৰু বাকী এইকেইটা অফ কৰি দিব গোটেইকেইটা। এইখিনি হোৱাৰ পিছত আপুনি ছেটিংছত যাব, আকৌ ছেটিংছত গৈ ইয়াতে নেটৱৰ্ক এণ্ড ইণ্টাৰনেট আছে, ইয়াতে ৱাইফাই থাকিব। আপোনাৰ যিটো ৱাইফাই কানেক্ট হৈ থাকে সেইটোত যাব, গৈ ইয়াতে আপোনাৰ এইটো ছেট এজ মিটাৰ কানেকশ্যন, এইটো অফ থাকিব, এইটো অন কৰি ল'ব, ঠিক আছে। এইটো অন কৰাৰ পিছত চাব হৈছে নে নাই আপোনাৰ। তাৰপিছত যদি নহয়, তাৰপিছত আপুনি কি কৰিব, ইয়াতে এই যিবিলাক এপ আছে প্ৰি ইনষ্টল এপ, এইবিলাকৰ টাৰ্ম লাইভ টাইল অফ কৰি থ'ব গোটেইকেইটাৰে। ইয়াতে ৰাইট ক্লিক কৰিব, মোৰ এণ্ড লাইভ টাইল অফ। তো এইবিলাক যি আছে গোটেইকেইটাৰে লাইভ টাইল অফ কৰি দিব। ঠিক আছে, সেইটো চাব। তাৰপিছত আপুনি কি কৰিব, ইয়াতে চাৰ্চ কৰিব, এইটো হোৱাৰ পিছত চাৰ্ভিচেছ, ইয়াতে যাব, গৈ ইয়াতে তলত যাব, ইয়াতে উইণ্ডোজ আপডেট, উইণ্ডোজ আপডেট, এইটো আপুনি ৰাইট ক্লিক কৰিব, প্ৰপাৰ্টিজত যাব, গৈ এইটো যিটো ষ্টেটাছ টাইপ, এইটো আপোনাৰ অট'মেটিক বা মেনুৱেল হৈ থাকিব, তো এইটো আপুনি ডিজেবল কৰি দিব। তাৰপিছত এপ্লাই কৰিব, অ'কে কৰি দিব, ঠিক আছে। এইখিনি কৰাৰ পিছত আপোনাৰ আৰু কেতিয়াও ডাটা নাযায়। আপোনাৰ ৱাইফাই কানেক্ট কৰাৰ পিছততো আৰু আপোনাৰ ডাটা এনে খৰচ নহয়। আপুনি যিখিনি কামত খৰচ কৰিব সেইখিনিতে আপোনাৰ ডাটা এনে খৰচ হ'ব।
তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ